ৰাতিপুৱা উঠাৰ লগে লগে গম পালোঁ, ফোন পালোঁ, ইয়াৰ পৰা ফোন পঠাইছে বোলে হাতীয়ে আমাৰ অফিচটো ভাঙিছে। তাৰপিছত আহি কেনে গম পালোঁ যে দেখা পালোঁ যে আমাৰ অফিচৰ যিটো ৱাল, সন্মুখৰ ৱালটো ভাঙিছে আৰু তাত গম পাওঁ যে আমাৰ ভিজিটিচিৰ সদস্য এজনে এই বস্তা বা পাঁচপাল্লা নে কি আছিলে চাউল আনি থৈ দিছিলে, সেইখিনি বেৰাটো ভাঙি সেইখিনি খাই গুচি গ'ল। হাতীটো জনামতে 3:30মান বজাত আহিছে আৰু এই অঞ্চলতো এই সুবৰ্ণহাটা হাইস্কুলৰ যিটো গেট সেইটো ভাঙি কেনে সোমাইছে আৰু সোমাই আকৌ ওলাই যাওঁতে এটা এফালে ৱাল ভাঙি ওলাই গৈছে আৰু আমাৰ ওচৰতে অংগনবাড়ী চেণ্টাৰ আছে এটা, তাতো ৱালটো ভাঙি কেনে বস্তু বাহানি অনিষ্ট কৰিছে। এতিয়ালৈকে বন বিভাগৰ মানুহ পোৱা নাই এতিয়ালৈকে। মই কৈ আহিছোঁ, ৰাস্তাত লগ পাই কেনে কৈ আহিছোঁ, এতিয়ালৈকে আহি পোৱা নাই। এইটো প্ৰটেকশ্যনটো কৰিব লাগে আৰু গমো পাওঁ অলপ বছৰত বাউণ্ডাৰী যিবিলাক বাউণ্ডাৰী এলেকাবিলাকত হেৰি কৰা হৈছে প্ৰটেকশ্যনৰ কাৰণে।